হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আজি ৰাতিপুৱা এতিয়া উঠি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি আচলতে মই আমাৰ মানে মাহঁতৰ ঘৰলৈ যাম মাহীৰ ছোৱালীজনী পুষ্পিতা বিয়া আজিৰ বিয়া আৰু মই যেতিয়া ঘৰলৈ গৈছিলোঁ মনত আছে নহয় আগৰ ভিডিঅ'ত মই যেতিয়া ঘৰত আছিলোঁ তেতিয়াই তাই বিয়া হৈছিলে তাৰপিছত মই গুচি আহিলোঁ আৰু আজি বিয়ালৈ যাম বুলি ভাবিছোঁ মই আৰু দেউতা আৰু গ'লে ভিডিঅ'টো কৰিমেই অভিয়াছলি কৰিম তো আপোনালোকে সকলোৱে চাই থাকিব ভিডিঅ'টো আৰু এতিয়া মই খোৱাৰ পৰা সেয়া উঠি বিচনা পাৰি গোটেইখিনি আজৰি হৈ লৈছোঁ কাম বন কৰি এতিয়া পিছত ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাই থাকিব আৰু দেখাই আছোঁ তাৰপিছত ৰেডি হৈ পেলাই দেখাম আৰু যোৱা আমাৰ অলপমান দেৰি হ'ব চাগে তো মোৰ এটা ধুনু অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো চাব কিন্তু দেই নোচোৱাকৈ স্ক্ৰিপ্ট একেবাৰে নকৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিবচোন মোক কেনেকুৱা পায় ভিডিঅ'বোৰ চাই মই ইমান ভালকৈ ভিডিঅ' ক্ৰিয়েটৰ নহয় বাৰু তথাপিও চেষ্টা কৰিছোঁ অলপ চলপ আপোনালোকে ছাপোৰ্ট কৰিলেহে আগবাঢ়ি যাব পাৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই এতিয়া ৰেডি হ'বলৈ আহি গ'লোঁ তো চাই থাকোঁ আজিৰ কাৰণে মই কাপোৰ এইযোৰকে পিন্ধিম নীলা কাপোৰযোৰ তাৰপিছত ভেণ্টি বেগ তাৰপিছতে চেটৰ পিন্ধিম তো দেখাই আছোঁ চাই থাকিব ফাইনেল লুকটো এতিয়া মই অকণমান ৰেডি হৈ লওঁ আৰু এইয়া মই ৰেডি হৈ গ'লোঁ আৰু কেনে লাগিছে বাৰু মোক জনাবচোন নীলা কাপোৰযোৰে মোক কেনে লাগিছে কমেণ্টত জনাব সকলোৱে আৰু এতিয়া ব'লক আমি যাওঁ বিয়ালৈ আৰু মা মই আৰু দেউতা আহিছোঁ আৰু ঘৰ পাই গ'লোহি এতিয়া মা দেউতা সকলোবোৰ মিলিজুলি বিয়ালৈ গৈছোঁ বিয়ালৈ মানে ওলাই আহিছোঁ আৰু এয়া বিয়া পাই গ'লোহি ফাৰ্ষ্টে আহি খাবলৈহে বহিছোঁ খাই বৈ লওঁ তাৰপিছতে কইনা সজাই আছে আমাৰ জিমুজনী সজাই আছে ধুনীয়া লাগিছে দেখিবলৈ তো আৰু এয়া কিছুমান তুলনি বিয়াৰ মানে সৰু পুষ্পিতা বিয়াখনৰ কিছুমান নীতি নিয়ম থাকে ন সকলোবোৰ কৰিছে আৰু হাঁহি ফূৰ্তিৰে ৰাস্তাত সকলোৱে নাচি বাগি আদৰিছে কানাই আদৰা বুলি কয় আৰু বিয়া ঘৰত খুব লাউড মিউজিক হৈ থকাৰ কাৰণে কপিৰাইট লাগিব সেইকাৰণে মই মানে কি মিউট কৰি দিছোঁ হেৰিবিলাক ভইচবিলাক আৰু এয়া মই আৰু আমাৰ খুৰা আৰু এজনী বা বহি আছোঁ আৰু এয়া যাবলৈ হ'ল আৰু আমাৰ ওলাইছোঁ এতিয়া বাই বাই আজি ভিডিঅ'টো ইমানখিনি আছিলে আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আজিলৈ বাই বাই আকৌ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম